Hello everyone, welcome or welcome back to our YouTube channel. মই হিমাক্ষী আপোনালোক সকলোকে আমাৰ YouTube চেনেললৈ স্বাগতম জনাইছো। যেহেতু মোৰ কেদিনমানৰ পৰা গা বেয়া আছিল, চৰ্দিটো বাৰু হৈয়ে আছে, সবৰে হৈছে ন। তো মানে মোৰ মোমো ক্ৰেভিংছ হৈছিলে আৰু আমাৰ ওচৰৰ বাহতো আৰু মোৰ ফ্ৰেণ্ড এজনী আছে। আমি মানে ডিসকাস কৰিলো যে মোমো বনাও। সো আপোনালোকক আজি এনে আৰু ঘৰচিয়াভাৱে মানে ঘৰতে বনাম। তো হেনেকে সিম্পল কে মোমো বনোৱা দেখাম। ৰেচিপি নিদু, জাস্ট দেখাম আৰু কেনেকুৱা কি। তো লাষ্টত আপোনালোকে জনাব কেনেকুৱা পালে ভিডিওটো চাই। তেন্তে বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। আমি মোমো বনাই আছো আৰু মোক হেল্প কৰিছে দিশাবা, বিকজ তাই সিকিমৰ পৰা শিকি আহিছে ন, নেপালী বস্তুটো জানে আৰু মই একো নাজানো, অকল খাব জানো। তো আপোনালোকক মই দেখাম। সব পুৰা কাটিং চলি আছে ইয়াত। তো বনাই মানে কি বনোৱাৰ মাজতে দেখাম আপোনালোকক। ভেৰি মাছ ইৰিটেটিং পাৰ্চন। আৰু তাৰপাছত আপোনালোক গোটেইটো ভিডিঅ' চাই থাকক। তো চাই থাকক ভিডিঅ'টো। এই হৈছে মোমো ফিলিঙৰ কাৰণে, যিহেতু আমি ভেজ মোমো বনাম। তো কি লাগে, বন্ধাকবি এটা, গাজৰ, সৰি এটা নহয় আধা লৈছোঁ, গাজৰ এটা আৰু এইখিনি পিঁয়াজৰ পাত আৰু ধনিয়া, অলপ জলকীয়া, এইখিনিয়ে গোটেইখিনি মোমো ভিতৰত দিম। সেকেন্ডলি আমাক চাটনি কাৰণে লাগিব বিলাহী লাগিব আৰু পিঁয়াজ, জলকীয়া, ৰচুন, বেছি বস্তু নালাগে, চাটনি কাৰণে এটোৱে লাগিব। আৰু তাৰপাছত মই আপোনালোকক দেখাই আছোঁ। হিচাপে পুৰা কাটিঙত লাগি আছে, এইখিনি পুৰা কাটিং হৈ আছে। আপোনালোকক পুৰা ফাইনেলকৈ দেখাম আৰু আপোনালোকক দেখাইছিলোঁ গাজৰ, বন্ধাকবি, জলকীয়া, পিঁয়াজ সেইখিনি আছে, বেছি একো নাই যিহেতু ভেজ হয়। তো এতিয়া গোটেইখিনি ফিলিং কৰি আৰু ইয়াত এতিয়া নিমখখিনি ঢালি কিনি ভালকৈ মিলাই কিনি থৈ দিছে। ইয়াত অলপ যোনটো পানী ওলাব, তাৰপিছত আমি মানে পানীটো তলত চেপি কিনি আমি মেইন যোনটো চব্জিখিনি সেইখিনিতে ফিলিঙত ভৰাম। এইটো এটা বনালোঁ ডো, ইয়াত ময়দা, ৰিফাইণ্ড আৰু নিমখ দি কিনি জাষ্ট চিম্পলি এটা ডো বনালোঁ। ইয়াৰ ভিতৰত ম'ম' ফিলিংখিনি যাব। পুৰা ৰেডি হৈ গ'ল ডো, আৰু এইখিনি পুৰা ভিতৰত ভৰাবৰ কাৰণে ফিলিং। আৰু এতিয়া আৰু ইয়াতে আমি এতিয়া দিলোঁ জালুকৰ গুড়ি দিলোঁ, নিমখ, কাৰণ পানীটোতো চেকি ল'লোঁ, জালুকৰ গুড়ি দিলোঁ। আৰু এতিয়া গোটেইখিনি ফিলিং কৰোঁতে আপোনালোকক দেখাম। ইয়াত বনাই আছে আৰু এতিয়া তাইতে ফিলিং কৰিব। মই একো নাজানো, মই শিকিম। ইয়াৰ নেক্সটটো মই শিকি আছোঁ। নাইচ বনি গ'ল মোমো। এতিয়া মই নেক্সটটো বনাই আছোঁ। মই আজি ফাৰ্ষ্ট কৈছোঁ, মই নাজানো, বাট আই উইল ট্ৰাই মাই বেষ্ট। ফাৰ্ষ্ট এটেম্প ফেইল, আমি ছেকেণ্ড মুস্কান বনাব বনি আছে ম'মো। ইমানকেইটা বনিলে একদম পূৰা গোটেই প্লেটখন ভৰ্তি কৰি আপোনালোকক দেখাম। আৰু ইয়াতে বেলি আছে, ইয়াতে বনি আছে। এতিয়া আমি লাগি যাওঁ, মই বেলিম, দিশা বাৰু মুস্কানে ফ'ল্ড কৰিব। এইখিনি ম'ম' ফিলিং হৈ গ'ল, দেখিছে ইমান ধুনীয়াকৈ একদম ফ'ল্ড কৰিছে। আমি গোটেই তিনিজনীয়ে লাগি কৰিছোঁ। মই বাৰু বেছি কৰা নাই, এইটো ৰ'জ ডিজাইনত, এইটো চব বেলেগ ডিজাইনত কৰিছে চব, একদম এইটো ইমান কিউট। এতিয়া এইখিনি গোটেইখিনি ষ্টিমত দিম, তাৰপাছত আপোনালোকক ডাইৰেক্ট ম'ম' হ'লে দেখাই আছোঁ। কাম চলি আছে চব পিনে, মই আপোনালোকক দেখাম। একদম পুৰা দিশা আৰু মুস্কানে পুৰা লাগি আছে। বাই দা ৱে, হেতি আমাৰ নেইবাৰ হয়, আমাৰ ওচৰতে থাকে। তো কেতিয়াবা দেখিয়ে থাকিব আমাৰ ভিডিঅ'ত, তো দেখাম মই আপোনালোকক। তো আগত কৈছিলোঁ চাটনি বনাবৰ কাৰণে কি লাগে, আৰু এতিয়া সেইখিনি চপ কৰি লৈছোঁ ভালকৈ। বিলাহী, জলকীয়া, পিঁয়াজ আৰু ৰচুন ভালদৰে এতিয়া এইখিনি কাটি মেলি মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি দিম, আৰু সেয়াই। হৈ গ'ল এইখিনি পুৰা কাটি কিনি। এতিয়া এইখিনি অলপ টাইম ফ্ৰাই কৰিম, ফ্ৰাই কৰি আপোনালোকক ডাইৰেক্ট মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি কিনি দেখাই আছোঁ। এইখিনি এতিয়া একেলগতে পুৰা ফ্ৰাই কৰি আছে, ডিপ ফ্ৰাই কৰি, অকণমান লাইটলি ফ্ৰাই কৰিব, তাৰপিছত এইখিনি মানে মিক্সিত মাৰি দিব। ফাইনেলি ম'ম'খিনি হৈ গ'ল বনাই। এতিয়া আপোনালোকক মই দেখাম আৰু টেষ্টিং টাইম মই ক'ম যে কেনেকুৱা হৈছে, বিকজ মই ফাৰ্ষ্ট টাইম এনেকৈ ঘৰত ম'ম' বনাইছোঁ, আৰু মানে বেলেগৰ হেল্পত অবভিয়াছলি, বাট মাহঁতকো চবকে মাতিম, টেষ্ট কৰাম, কেনেকুৱা লাগিছে ৰিভিউ দিম। তো চাওক ম'ম'খিনি। হ'ল চাটনি হৈ গ'ল বনাই। এইখিনিতো দেখাইছিলোঁ কি বস্তু লাগে, আৰু এইখিনি ম'ম' ইমান কিউট বনিছে চাওকচোন। এতিয়া আমি চবেই টেষ্টিং কৰি আপোনালোকক দেখাম।
এতিয়া আমি টেষ্ট কৰোঁ চবে এয়াই ইয়াত লৈছোঁ লৈ লওঁ মই টেষ্টি হৈছে বহুত অল থেংকছ টু দিছ বথ গাৰ্লছ মেইনলি কৈছোঁ এটা খাইছোঁ বহুত টেষ্টি এতিয়া মই চবকে ৰিভিউ দিয়াম মানে মোৰে ভাল লাগিছে মই বনোৱা নাই ইমান ষ্টিল আৰু ফাৰ্ষ্ট টাইম ন मैंने गलती से कुक ही नहीं किया वार्म करके रख दिया था বাপে আৰু এটা বনি আছে মানে আৰু এইখিনি তো এতিয়া মেইন কুক হয় মেইন ক্ৰেডিট গোজ টু দিশা সুৰেখা এই খাকে দেখিয়ে তো তো ভাইটি আহিলক তাকো খুৱাম কেনেকুৱা লাগিছে কম মা আহি আছে মাকো খুৱাম এতিয়া হ'ল খাই মেলি টেষ্টি লাগিলে আপোনালোককতো দেখালোৱে ৰিভিউটো এয়াই আছিল আজিৰ ভিডিঅ' তো ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ